পুত্র শান্তনু নন্দন মই দেৱব্ৰত। সেয়া দেখিছে, সেয়া হৈছে মোৰ সৰসজ্জাগত বৰ্তমান। মোৰ আপোন মানুহৰ শৰেৰে সৰবিদ্ধ মোৰ বৰ্তমান। আৰু সেই জৰাজীৰ্ণ বৰ্তমানৰে অতীত মই ভীষ্ম, মই পিতামহ। কাৰ বাবে কি হেৰুৱালো, কি পালো মই জীৱনত? মোৰোতো হৃদয়ত আছিল প্ৰেম, ভালপোৱা, কামনা, বাসনাৰ স্পৃহা। কি অসহ্য যন্ত্ৰণা, কি অসহ্য যন্ত্ৰণা। সেয়া মই শুনা পাইছো, যুদ্ধ বিধ্বস্ত কুৰুক্ষেত্ৰৰ বিভৎস নিশাৰ ভয়ংকৰ আৰ্তনাদ। কোনোবা পুত্ৰ হৰা অথবা স্বামীৰ হৰা নাৰীৰ হৃদয়ৰ কৰুণ বিননি। সেয়া মই শুনা পাইছো। নৰমান মহাবীৰ নাৰীবিলাকে মুখত ভয় লগাইছে। কি বিভৎস দৃশ্য, কি বিভৎস দৃশ্য। হে মাতৃ শ্ৰেষ্ঠা গংগা, হে পিতৃ শান্তনু, চোৱা তোমালোকৰ আজি মৰমৰ সন্তানৰ জৰাজীৰ্ণ অৱস্থা। অৰ্জুনৰ শৰেৰে বিভিন্ন তোমালোকৰ মৰমৰ সন্তানে মৃত্যুৰ যন্ত্ৰণাত ছটফটাব লাগিছে, ধ্বংসত যাব লাগিছে সঠিক সজাতি। অথচ মই একোৱেই কৰিব পৰা নাই। গভীৰ সংকটত আজি হস্তিনাপুৰৰ ৰাজসিংহ। অথচ মই মহাপৰাক্ৰমী খ্যাতিমন্ত ভীষ্ম আজি পক্ষাঘাতগ্ৰস্ত। অচৰ, অক্ষম, অসহায়। কলে গল মোৰ সেই বীৰত্ব, কলে গল যৌৱনৰ সেই উদ্ধতাই। সকলোবোৰ যেন কালৰ গতিত ধূলিসাৎ হৈ গল। সেই আকাশ, সেই বতাহ, মোৰ তোমালোকৰ বিৰুদ্ধে কোনো অভিযোগ নাই। কিন্তু মই জানিব খুজিছো, সেই আকাশ মোক তোমাৰ দৰে বিশাল হবলৈ নিদিলা কিয়? সেই বতাহ মোক তোমাৰ দৰে উদাৰ হবলৈ নিদিলা কিয়? কোন তুমি? কোন তুমি? তুমি মোৰ সপোনলৈ এনেদৰে বাৰে বাৰে আহা, সন্মুক্তি যোৱা শান্তিৰ শীতল সংস্পৰ্শ, প্ৰেমৰ মিঠা মিঠা অনুভূতি। তুমি হব পাৰা মোৰ মৰমৰ মাতৃ গংগা। নহয়, তুমি গংগা নহয়, তুমি অম্মা। আজি অম্মালে বহলকৈ মনত পৰিছে।
মই জানিছিলোঁ তেওঁৱেই শিখণ্ডী ৰূপে অৰ্জুনৰ আগত থিয় হৈ মোক পৰাস্ত কৰিছিল। কিন্তু মই জানো অম্বাক হত্যা কৰা নাছিল। মোৰ বাবে অম্বাই চকুলো নিগৰাই বাটে ঘাটে ঘূৰি ফুৰিব লগা হৈছিল। আজি এই মৃত্যুৰ যন্ত্ৰণাটো মোৰ সময়ে বৰকৈ মনত পৰিছে। কাশীৰাজৰ জ্যেষ্ঠ কন্যা অম্বা, যাক মই অম্বিকা আৰু অম্বালিকাৰ সৈতে কাশীৰ স্বয়ংবৰৰ পৰা হৰণ কৰি আনিছিলো ভাই বিচিত্ৰ বীৰ্যৰ বিবাহৰ কাৰণে। কিন্তু মই জনা নাছিলো অম্বা যে তুমি সৌভপতি শালবোৰ সৈতে প্ৰেমেৰে সম্পৃক্ত আছিলা। আৰু যেতিয়া জানিছিলো তেতিয়া সন্মানেৰে মই শালবোৰ ওচৰলৈ তোমাক পঠিয়াই দিছিলো। কিন্তু শালবই তোমাক প্ৰত্যাখ্যান কৰিছিল। হে গান্ধীয়, জগতে আপোনাক গুণী জ্ঞানী শাস্ত্ৰজ্ঞ বুলি কয়, কিন্তু মোৰ দৃষ্টিত আপুনি এজন বিবেকশূন্য অহংকাৰী পাষাণ হৃদয়ৰ মদগৰ্বী ব্যক্তি। অকল সেয়াই নহয়, আপুনি প্ৰকৃততে এজন ভীৰু কাপুৰুষ। আজি সৰসজ্জাত পতিত হৈ থাকোঁতে মনত পৰিছেনে আপোনাৰ?